যোৱাৰ আগদিনাখন মোক টেক্সট কৰিছে, কৈছে যে মই ছিংগাপুৰ যাম আৰু আহিয়ে মই মোৰ ডাবিং আৰু বেকগ্ৰাউণ্ড মিউজিকৰ কাম ৰৈ ৰৈ বিনালে মই আৰম্ভ কৰি দিম। তাৰপিছত মই দাদাক কৈছোঁ ঠিক আছে দাদা, আপুনি যাব, টেক কেয়াৰ, লগ পাম সোনকালে। তাৰপাছত দাদাই নিজে ক'লে যে মই 21 ছেপ্টেম্বৰত মই উভতি আহিম। মই ক'লোঁ ঠিক আছে দাদা, সোনকালে লগ পাম। আৰু দাদাই কৈছিলে যে তাৰপাছত গীতসমূহ আমাৰ লাহে লাহে ৰিলিজ দিব। দাদাই নিজেই সেইবোৰ মানে প্লেনিং কৰি থৈছিলে আৰু সেইবোৰ কৈ বিৰাট ভাল পাইছিলে। চ' আমি সকলোৱে একচুৱেলি বাট চাই আছিলোঁ দাদাৰ বাবে, প্ৰত্যেকজনে, আৰু এক্সাইটেডো হৈ আছিলোঁ 31 অক্টোবৰটোৰ বাবে, কাৰণ দাদাই ভাবি থৈছিলে এইটো ডেট। চ' দাদাই যিধৰণে গ'ল সেইধৰণে কিন্তু উভতি নাহিলে 21 তাৰিখে, কিন্তু কথা দি কথা ৰাখিলে। চিনেমাখনো 31 তাৰিখে আহিলে। চব বস্তু দাদাই প্লেনিং কৰা মতে হৈ আছে, চোৱাচোন সেইবিলাক বস্তু কেনেকুৱা লাগে। চিনেমাখনৰ লাষ্ট যিটো শ্বট, আচুৰ্যই যেতিয়া কয় হাৰ্টথ্ৰব তই যাবিগে নেকি, সেইটো ট্ৰেইলাৰ হয়, ট্ৰেইলাৰ হয়, কিন্তু সেইটো চিনেমাৰ লাষ্ট শ্বট নহয়। লাষ্ট শ্বট নহয়, লাষ্ট শ্বটটো